ৰাজ্যত এতিয়া ভোগালী উৎসাহ মাঘৰ বিহুক লৈ উখল মাখল মন আমাৰ গাঁৱৰ দুজনমান ডেকাৰ আনফালে বিহু বুলি ক'লে শুভেচ্ছা দিয়াটো এক পৰম্পৰা ঠিক একেদৰে মাঘ বিহুৰ উৰুকাৰ নিশা চুৰ কৰাটো এক পৰম্পৰা চাওঁ আহকচোন গাঁৱৰ ডেকাসকলে কিহৰনো প্ৰস্তুতি চলাই আছে এইজনা হ'ল হোলা ভাই মোলা নাম মিঠু এওঁ আকৌ টেনচন মাষ্টৰ নয়ন কৃষ্ণ এওঁ কৃষ্ণ খং তেওঁৰ মূৰৰ ওপৰত ইহঁত দুজন জয় আৰু বীৰুৰ ছেকেণ্ড কপি শিবু আৰু দেৱা ঐ প্ৰেক্টিচবোৰ ভালকৈ হ'ল নহয় তই সাৱধানে থাকিবি যোৱাবাৰ তই ফচিছ আৰু ৰাজা ক'ত গ'ল নাজানো দেই এই মই আহিছো এই তহঁতে প্ৰেক্টিচ কৰামান দেছে মই এখন চুৰ কৰি আছো জ্বলাকে সি হ'ল আকৌ গাঁৱৰ মোহৰি দিনত ফ্ৰী ৰাতি অভাৰ ফ্ৰী নাম ৰাজা তহঁতে প্ৰেক্টিচ কৰামান দেছে নে মই এখন চুৰ কৰি আছো আমি রেডি আছি তুই বলাই বল আমার বাবা মিশন স্টার্ট হবে রেডি গ্যাস মিশন চলো বল বল ৰাহুল এওঁ আকৌ গুৱাহাটীত কৰ্মৰত বিহু বুলি ঘৰলৈ আহিছে এওঁৰ পিছে বুজাব নোৱাৰা চৰিত্ৰ ভালেই নে বেয়াই সময়তহে গম পোৱা যাব ৰাজা ভাই কি খবৰ তহঁতৰ ৰাহুল দা কেতিয়া পালিহি তই নকবি আৰু আজি ৰাতিপুৱাই পালোহি তই আহি আছেগে শুই দিলি ক'তনো শুবলৈ পাবি আহি পাইছিলোহে অনলাইন মিটিং এখন আকৌ এটেণ্ড কৰিব লগা হ'লেই এনেকুৱাই আজিকালি এইখিনিলে যাবা ৰাহুল দা আহা হৈ তালৈ যাওঁ বাৰু সেই চব বাদ দে এতিয়া কাম ভাগ কৰিব লাগিছিলে নহয় হাতত সময় বেছি নাই দেই কি কাম আকৌ আমি তোৰ যি টি কাম কৰিব নোৱাৰোঁ আকৌ তোৰ দৰে মগজু আমাৰ নাই নহয় তইতো আমাক সঁচায়ো দিব পাৰ নহয় এই ৰচোন কি যুক্তি তই মগজু নাইকিয়া বুলি ক'লি তোৰ মগজু নাথাকিব পাৰে আমাৰ আছে মগজু ঐ মোৰ বেষ্ট ফ্ৰেণ্ডৰ কথা এনেকৈ নকবি দেই ফালি পেলাম ই ফালিব আহিছে তাৰ চাইজটো চাচোন ফু মাৰিলে উৰি যাবি কৃষ্ণ পাৱে পৰি তই আকৌ আমাকো নফচাবি ঐ চুপ চুপ মনে থাক হেৰ' মেইন টপিকটো পাবগৈ নাপালোঁ তহঁতে ছাবজেক্টটোৱে সলাই পেলালি তহঁত গোটেইকেইটাৰ মাজত ময়ে ডাঙৰ তথাপিতো একেলগতে থাকি কিবা এটা কৰোঁ বুলি ভাবিছোঁ আৰু তহঁতি মানে আমিবোৰ এনেকুৱাই মেচিউৰিটিটো আহিলে কিন্তু ফুলি ৰিকভাৰী হ'ব পৰা নাই হয় নহয় বাৰু সেইটো বাদ দে কাম ভাগৰ কথা কওঁ মানে কামটো অলপ ৰিক্সি জোতা চেণ্ডেল খোৱাৰো চান্স আছে জোতা চেণ্ডেল ঐ তই কোনোবা ছোৱালীজনী পুৰাণ কথা ভবা নাইতো ইচ বৰ বেয়া কথা দেই সমাজে এঘৰীয়া কৰিব কিন্তু দেই চুপ থাক না মই কেতিয়া ছোৱালী পলোৱা কথা ক'লো নাথাকোৱে যা তহঁতৰ লগত ৰাহুল দা তই বেয়া পালি নেকি মই বেয়া পোৱা নাই কিন্তু অনুগ্ৰহ কৰি
মোৰ কথাটো বুজিবলৈ চেষ্টা কৰ অ'কে বুজিম তই এবাৰ কৈ যা আমি খৰচি মাৰি শুনি ল'ম উখৰাম খৰচি মাৰি শুনিব নালাগে মন পুতি শুনিলেই হ'ব ঐ যি কাম কৰিব লাগে কৰিম কিন্তু জান চান দিব নকবি দেই বিয়া পতাই নাই নহয় হ'লনে তহঁতৰ শুন আমি যি ভাগ কাম কৰিম ন বহুত ডাঙৰ কাম কষ্ট আছে এই চুৰটোৰ কোৱা কথা ন চুৰ তই চুৰ কৰিবি মাহঁতেতো কিমান কষ্ট কৰি গুৱাহাটীত পঢ়ালে আৰু তই ইয়াত আহি চুৰ কৰিবলৈ আহিছ হেই মাঘ বিহু চুৰ নকৰি কেতিয়া চুৰ কৰিবি আৰু তই বুজিলি মই মাঘ বিহু চুৰ খোৱাৰ কথা কৈছোঁ এই সোণৰূপ টকা পইচা চুৰ কৰাৰ কথা কোৱা নাই পিছে এটা কথা আকৌ কামটো ইমান সহজ নহয় আমাক সৰু ল'ৰা ছোৱালী অলপো লাগিব ল'ৰা ছোৱালী হ'বা কেলে আকৌ হ'বা ফচিলেহে হ'ব আমিয়ে পাৰিম এইটো কথা তই আগতেই ক'ব লাগে আমি এনেই চিন্তাত মৰিছোঁ হ'ব দে একো নাই হেৰি নহয় আজি ভেলাঘৰটো বনোৱা নহ'লেগৈ কাইলৈ ৰাতিপুৱা সোনকালে আহি পেলাই কামটো আজৰি কৰি আমি মানে চুৰৰ প্লেনিং বনাব লাগিব এতিয়া যাওঁ সন্ধিয়াই হ'ল ঐ ৰচোন তহঁতে যে এই ল'ৰা ছোৱালী নহ'লেও হ'ব বুলি কৈছ তহঁতে চিঞৰলি পাৰিবিতো পাৰিম কেলে নোৱাৰিম এইবিলাক আমাৰ এক্সপিৰিয়েঞ্চ আছে নহয় কিমান ধৰা পৰিছে ঠিক নাই তই প্ৰত্যেকবাৰে ধৰা পৰে এইটো কিন্তু অকণমান সাৱধান কৰিব লাগিব বাকী আমাৰ হৈ যাব এতিয়া আমাৰ মেইন টাৰ্গেটটো হৈছে নেন পেহী হৈ যা বাবা চুৰ কৰিবহে লাগে হয় নেকি একদম ঐ দে মিছন আহা সোনকালে আহ য়েছ বছ ঐ শুন মই যিমান পাৰোঁ এই পেহীক তেলাবলৈ চেষ্টা কৰিম বুজিছ পেহী এই নেন পেহীৰ কথা কৈছোঁ আকৌ তহঁতে কিন্তু বাহিৰত যত যি আছে চব কিন্তু তহিলং কৰি চেষ্টা কৰিবি দেই অ'কে বছ তহঁতে ইমান চিঞৰ বাখৰ কিয় কৈছ জোৰ এটা লাগিব ন হেউৰি জোৰ ফচিম কিন্তু মই কৈ থলো বহ বহ এই ইমান দিনৰ মূৰত আহিছে আৰু এই ৰাতিখন অঁ পেহী এই বিহুৰ সময়ত ক'তনো দিনত আহিব পাৰি বাৰু বিহুৰ যা যোগাৰ কৰোঁতে সময় গুচিয়ে গ'ল তাকে ভাবিলোঁ ৰাতিকে গৈ খবৰ এটা লৈ আহোঁ অ' আই ইমান তোৰ মোলে মনত পৰিলেনে অঁ তো পেহী পিছে কথা এটা কওঁ দেই আপুনি কিন্তু আগতকৈ ধুনীয়া হৈছে দেই অ' আই তই যে কি কথা কৈ থাক বদমাছটো কৰোবাৰ অঁ তো পেহী পিছে পেহা চাগে এইবাৰো আহিব নোৱাৰিলে ন কিয় নাই তেওঁ আহিলে নহয় কি অঁ তো কিবা পেহী মই গৈ থাকোঁ তই নেকি বহচোন বহ বহ কলৈ যাওঁ আহিছহে বহচোন এই কিহৰ ইমান টেনশ্যন লৈছো পেহাৰো শুই আছে তই বহ মই তোলে বস্তু এটা লৈ আহিছোঁ ৰাইজে শুনিছে নাই বন্ধু ইয়াত সোনকালে খান এই যে এখন পাহাৰ এখন বেলেগত যাম কুঁহিয়া আছে বুলি শুনিছিলো এৰা অৰুণাচলত থাকে কিন্তু খেতিবোৰ ইয়াত কৰে কোনে এই হৰি ক'তে ফচিলোঁ মই নেন পেহা নাই বুলিহে ভাবিছিলোঁ ৰাহুলে ফোন কৰিছিলে দেই
হেল্ল' কামবোৰ ঠিকে চলিছেনে একদম একদম এখন এখন বাই একদম চাফা কৰি দিলোঁ একদম টেনশ্যনত আমি এতিয়া ছেকেণ্ডখন বাইত আছোঁ কি টেনশ্যনত নেনপেহা আছে ঘৰত কিবা খেলি মেলি হ'লে বৰ বেয়াকৈ ফচিম কিন্তু নেনপেহা নেনপেহা আছে বেয়া পচিম যাওঁ নেনপেহা ঘৰতে আছে বেয়া পিটিব বেয়া পচিম যাওঁ এই সৰ চা আহিলোঁ যেতিয়া চুৰটো কৰি যাওঁ ডাঙৰ কবিতা পাইছোঁ এয়া ল তোলে এটা পাৱাৰফুল মাল আনিছোঁ এই নেখাওঁ নেকি খা খা একদম ট্ৰেডিশ্যনেল বস্তু আপুনি ইমান ডাঠি কেনেকৈ ক'ব পাৰিলে মই মানে 4 পেকমান খালোঁ অঁ সেইবাবেই ইমান ৰং কিবা কৈছ নেকি নাই 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 এ, একো কোৱা খা 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 এই নেখাওঁ নেকি এ, খা, খা, নেখাওঁ খা। নেকি কেনেকুৱা টেষ্টটো বেয়া নহয় বাৰু Bloody sweet, 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 sweet, bloody sweet, bloody sweet, bloody sweet. কেনেকুৱা লাগিছে একদম মজা লাগিছে কৈছোঁ নহয় একদম ফাৰ্ষ্ট ক্লাছ আমাৰ নেনপেহা ক'লো মাতক সোনকালে সোনকালে মাৰক অ' নেনপেহা নেনপেহা অবি এই গিলাচ লৈ যাওক এই ডাঙৰ কথা হ'ব লৈ যাওক অ' ৰাহুল তই আহিছ অঁ পেহা হেপী নিউ ইয়েৰ হেপী নিউ ইয়েৰ নহয় নেকি মাঘ বিহুহে অঁ চৰি হেপী মাঘ বিহু খবৰ কওক আপোনাৰ আছো আৰু তেজেৰী কামৰ পৰা ৰক্ষাই নাই এই হ'ব পেহা আকৌ আপোনাৰ তেজেৰী কাম এই গুলি মাৰক এই নহয় টকা 1000 দিয়ক কিয় মানে বিহু বুলি আপুনি সেইটোও দিব নোৱাৰেনে এই ৰ'ব মই ফেচবুক লাইভ কৰিম হ'ব ৰ দিছো থেংক ইউ ছ' মাছ পেহা ফোনটা কৰি নিয়ে কামটো হ'ব অ' পেহা আপোনাৰ ফোন বাজিছে নেকি নাই মোৰ ফোন নহয় তোৰ ফোনহে বাজিছে অ' চৰি হেল্ল' বছ অ' মা মা অ' বছ কাম হৈ গ'ল কাম হৈ গ'ল নেকি কাম হৈ গ'ল নহয় এই ভাত এই খানা হৈ গ'ল অঁ গৈ আছো অ' পেহা মই যাওঁ পেহী পেহীক মাতিব নালাগে পেহী শুলেগে অ'কে পেহীক মোৰ ফালৰ পৰা বিহুৰ ঢেৰ মৰম দিব
অ'কে বাই গুড নাইট ই বাৰু মোক টুপি পিন্ধাই থৈ গ'ল নেকি ঐ চব ভিতৰলৈ যা ব'ল এই ভাইহঁত Bloody sweet. মিছন ছাকচেছফুল ঐ তহঁতে নেনপেহী ঘৰৰ পৰা কি চুৰ কৰিলি আমি ধেৰ কিবা কিবি চুৰ কৰিলোঁ এই আলু মূলা অঁ এই কুঁহিয়াৰ এডাল চুৰ কৰিছিল নহয় এডালে কৰিলি হে একো নাই লাভ নাই বুজিছে আমি তাত বেলেগ আগত চুৰ কৰাহেঁতেন ঢেৰ বস্তু পালোহেঁতেন একো নাই পেহিহঁতৰ ঘৰত ৰচোন তহঁতে বাৰু নেনপেহীহঁতৰ ঘৰটোৱে কিয় বাছি ল'লি চুৰ কৰিবলৈ আৰুতো বহুত মানুহৰ ঘৰ আছিল এই ইহে কৈছিলে ৰহস্য এটা আছে কি ৰহস্য কচোন ক শুনিবি বহু বছৰ আগৰ কথা মই আৰু মোৰ বন্ধু ৰণে ডিগ্ৰী পাছ কৰি এই গাঁৱতে আছিলোঁ আমি অভিনয় কৰি বহুত ভাল পাইছিলোঁ ৰাস ভাওনা সকলো কৰিছিলোঁ এদিনৰ কথা আমি ভাবিলোঁ গাঁৱত এখন নাটক পাতোঁ তাৰ পাছত ঐ এই গেম চলি আছে নেকি কি হ'ল ইমান দেৰিকৈ আহিলি যে ট্ৰেফিক জামত ফচিলোঁ এই থ গাঁৱত ক'ত ট্ৰেফিক জাম লাগে পিছে কথাটো কি ভাবিলি কথাটো কি ভাবিলোঁ মানে কি ভাবিব আছে আৰু পাতিম বুলি ভাবিছোঁ নহয় পাতিমেই পিছে কাষ্টিংবোৰ কি হ'ব সেইবোৰ হৈ যাব আমাৰ এই ধনজিত দা এই ৰঞ্জদাহঁত আছে নহয় এই মিলাই ল'ব ধুনীয়াকৈ পিছে বাজেটটো ৰিকভাৰ হ'ব নাই তোৰ বাজেট মানে 40,000-50,000 মান চুবগৈ কি কৰোঁ তাকে ভাবি পোৱা নাই অঁ নহ'লে দেখোন এটা কাম কৰিব কি পাৰি কাম আমাৰ এতিয়া টোটেল কিমান কালেকশ্যন হ'ল ইফালে তোৰ এই 2-5-10,000 মান হৈছে আৰু এই 10-15,000 মান হৈছে আৰু মানে আৰু 30,000 প্ৰয়োজন ন এটা কাম কৰিব পাৰি এই নেনপেহাৰ ওচৰলৈ যাব পাৰি এই অৰুণাচলত যে থাকে তেওঁৰ পৰা ডনেশ্যন হিচাপে কিবা এটা ল'ব পাৰি দিব জানো ঐ আমি বহি থকা দেখোন আধা ঘণ্টামানেই হ'ল এই কাৰো খা খবৰ নাই যে ৰচোন তোৰ খোৱা বস্তু কিবা যোৱা যোগ কৰিব পাৰে অকণমান ৰৈ দে পেহা বহিবলৈ নকৰেচোন এই বহিয়ে দে আৰু পেহা আমি মানে নিমন্ত্ৰণ এটা দিব আহিছিলোঁ হা নিমন্ত্ৰণ পেহা কিহৰ নিমন্ত্ৰণ মানে পেহা আমি গাঁৱত প্ৰথমবাৰৰ বাবে এখন নাটক পাতিম বুলি ভাবিছোঁ কি নাটক পাতিছ অঁ পেহা নাটক পাতিম নামটো কি নাটকখনৰ সূৰ্যাস্ত পেহা সূৰ্যাস্ত এইখন পেহা গীতে যা তই দেচোন এই তই দে যা আৰু মানে পেহা আমাক যদি অকণমান বৰঙণি দি অনুষ্ঠানটো পাতিবলৈ সহায় কৰিলেহেঁতেন ডনেশ্যন হয় পেহা পাতি কিবা লাভ আছে জানো তহঁতৰ কিবা প্ৰফিট আছে জানো প্ৰফিট একো নাই পেহা অভিনয় কৰি ভাল পাওঁ আৰু পেহা আমি আমাৰ সংস্কৃতিটো এনেকৈয়ে ধৰি ৰাখিব লাগিব অথচ উঠি অহা প্ৰজন্মটো উৎসাহ পাব লাগিব এইবোৰ কৰি একো লাভ নাই অকল পইচা যোৱা বা আৰু মোৰ হাতত ইমান পইচা নাই
ডিউটিৰ যি মাৰামাৰি চবেই আমাকেই গালি দিয়ে আকৌ CMA ৰোটেশ্যন কৰাই আছে কিন্তু টকা নামত একোডাল নাই চবেই ভাবে আমি বহুত টকা পাওঁ কিন্তু একোডাল নাপাওঁ হৰা ব'লা আকৌ দেৰি হৈছে নহয় তহঁত আহিছ তহঁতৰ আকৌ এবাৰ কি ওলাল মানে এই নাটক এখন পাতিছিলোঁ এইবাৰ আকৌ নাটক ওলাল নে ইয়াৰ বাপেকো একেহে ক'ৰ ভাওনা পাতিলে ডনেশ্যন বিচাৰি আহে ইও একেই হ'ল এতিয়া আকৌ হাঁহিছে চা হৰা ব'লা ব'লা দেৰি হৈছে নহয় গৈছো ঐ উঠি গুচি গ'ল যে এনেকে এই শ্লিপটো লৈ গ'ল নেকি বাৰু লৈ গৈছোঁ এই বলচোন বল পইচা কথাটো পাতোঁগৈ পিছে পেহা বৰঙণিটো কাইলৈ লৈ যাবি লগত বেয়া হ'ল কিন্তু পেহাহঁতৰ নিচিনা মানুহ এনেকুৱা কৰিব নালাগে টকা থকা মানুহ সহায় কৰিব লাগে আমাৰ ৰাইজক নহ'ব কিন্তু আজি মেইন কথাটো কি জানা নাই আজি যে আমি বোলে চুৰ যে কৰিলোঁ এবাৰ মই অকলে যোৱাহেঁতেন কৰিব পাৰিলোহেঁতেন এইটো কি জান একতা ইটছ কল য়েছ টিমৱৰ্ক ইটছ কল ইউনিটি আচলতে এইবোৰ আমাৰ পৰম্পৰা এইবোৰ আমি বজাই ৰাখিব লাগে চুৰ মাঘবোৰ চুৰ কৰাটো একো মানে ডাঙৰ কথা নহয় এইটো এটা আমাৰ ধেমালি এইটো এটা আমাৰ বাপুতি শহুন আমাৰ এটা পৰম্পৰা যিটো আমি বজাই ৰাখিছোঁ আমাৰ এই বিহুবোৰ মাঘ বিহু যে বহাগ বিহু এইবোৰে আমাৰ এটা আমাৰ জীৱনৰ এটা মানে অভিজ্ঞতা প্ৰত্যেকজনে ইজনে সিজনৰ লগত একগোট হৈ থকাটো এইবোৰ আমি এই বিহুৰ পৰাই শিকোঁ একেলগে চুৰ কৰিবলৈ যোৱা হুঁচৰি গাবলৈ যোৱা এইবোৰ আমাক এক হৈ থকা বুজায় আমাৰ সংস্কৃতি বজাই ৰখাত সহায় কৰে আমাৰ পৰম্পৰা বজায় তই এটা বুজি পাইছ নাই ডু ইউ আণ্ডাৰষ্টেণ্ড হোৱাট আই এম চে